ইমান ডাঙৰ জাহাজ, সাগৰৰ দৰে বহল নদী আৰু লগতে ইমান ধুনীয়া ভিউ ক'ত দেখা পালোঁ আৰু কেনেকৈ দেখা পালোঁ সেই গোটেইখিনি চাবৰ কাৰণে আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিব বলক। এভৰিৱান গুড মৰ্ণিং আৰু আমাৰ লগত আছে বৰ্ণালী বা। বৰ্ণালী বা হেল্ল' হাই ক'ত যাবা আজি? আমি এবাৰ যোৰহাটৰ পৰা ঘূৰি আহোঁ মানে মাজুলীত মানে মোটামুটি 25 দিনমান হ'ল থকা শ্বুটিঙৰ কাৰণে আমি মাজুলীত আছোঁ সেইকাৰণে ঘূৰিব পোৱা নাই আজি অলপ ঘূৰি পাইছোঁ ভাবিছোঁ এপাক যোৰহাটৰ পৰা ফুৰি আহোঁ আকৌ ফেৰীত মানে আহোঁতে তেওঁ যোৰহাটেৰে ডাঙৰ লম্বা ৰাস্তাটো দি আহিছিল আৰু মানে জাহাজত উঠা চখটো পূৰণ নহ'ল সেইটো কাৰণে চখ পূৰণ কৰিবৰ কাৰণে এতিয়া মানে যোৰহাটত যাম আৰু যোৰহাটৰ পৰা অকণমান গধূলিকৈ ঘূৰি আহিম আৰু আহিয়ে পূৰা ফটো খোজাত ৰেডি মই ব্লগ বনোৱাত আৰু ব্লগটো একদম লাষ্টলৈকে চাব ক'ত যাম গম পাই যাম আৰু আপোনালোকেও গম পাব। আৰু আমি ফাইনেলি এতিয়া এখন জাহাজ নহয় ভুটভুটিত উঠিছোঁ বহুত দিনৰ মূৰত আৰু ভিতৰত এতিয়া সোমাই যাম। ভিতৰত সোমাই গ'লে আপোনালোকক দেখাই যাম আৰু বৰ্ণালী ৰেডি হৈ আছে আৰু এতিয়া আপোনালোকে গম পালে যে আমি ক'ত গৈ আছোঁ, ফুৰিব গৈছোঁ। আৰু চাওকচোন বিপদৰ কাৰণে যেতিয়া ধৰক নাওখন যদি ডুবি যায় বা কিবা এটা যদি প্ৰব্লেম হৈ যায় তেতিয়াহ'লে এইকেইটা ছেফটি বেগ আছে ইয়াতে। আৰু তাৰপিছত চাওকচোন ভিউটো কিমান ধুনীয়া লাগিছে আৰু বহুত দিনৰ মূৰত এনেকুৱা এটা ভিউ দেখা পাইছোঁ। আপোনালোকৰ যদি কেতিয়াবা গাঁৱলীয়া পৰিৱেশ বা গাঁৱৰ ঠাই এটা চিন চাবৰ কাৰণে মন যায় তেতিয়াহ'লে আপোনালোকে সোনকালে দেৰি নকৰি মাজুলীলৈকে আহি পাব। ইয়াতে আমি যিসকল মানে গাঁৱত যেতিয়া আমি আগতে সৰু আছিলোঁ আমাৰ ঠাইখিনিও গাঁও আছিল, কিন্তু এতিয়া আমাৰ ঠাইখিনি কি হ'ল আধা গাঁও আধা মানে চহৰ টাইপ হৈ গ'ল, তো ভাল নালাগা হ'ল। কিন্তু এইখিনি ঠাইত আহিলে মানে মাজুলীত আহিলে আপোনালোকে পূৰা এটা গাঁৱলীয়া পৰিৱেশ দেখা পাব আৰু বহুত বেছি ভাল লাগিব। পানীখিনি পূৰা চাফা আছিলে, পানীৰ কথাটো ক'বই নোৱাৰোঁ। লগতে বহুত মানে বতাহ আহিছিলে, বতাহে একদম কাণত কোবাই আছিলে। আৰু চাওকচোন পানীখিনি কিন্তু ওচৰৰ পৰা লেতেৰা যেন লাগিছে হয়নে, কিন্তু লেতেৰা নাছিলে পানীখিনি। ইয়াতকৈ আগত যিখিনি যাম সেইখিনি পানী বহুত বেছি লেতেৰা আছিলে। মই আপোনালোকক দেখাই যাম ডিফাৰেণ্টখিনি। এইখিনি লেতেৰা লাগিছে কিন্তু লেতেৰা নহয়। এটা ভিউ চাব য'ত মানে পানীখিনি মানে গমেই পাই যায় যে এইখিনি পানী আমি যিখিনিত আছোঁ সেইখিনি চাফা আৰু যিখিনিত পাম পানী সেইখিনি পূৰা লেতেৰা। আৰু আপোনালোকে এতিয়া পূৰা ধ্যান দি চকু মেলি চাওকচোন, আমি যিখিনি পানী ইমান টাইমে দেখাইছিলোঁ সেইখিনি পানী মোৰ ওচৰত থকাখিনি আৰু যিখিনি পানী এতিয়া আমি লেতেৰা পানীত যাম সেই দূৰত থকাখিনি চাওকচোন। মাজত এডাল পূৰা চিন আছে আৰু কিমান লেতেৰা সেইফালৰ পানীখিনি, ইফালেতো চাফাই আছে কিন্তু দুইখিনিয়ে পানী মানে চকু দি চালেহে গম পায় ইফালে চাফা আছে আৰু সেইফালে লেতেৰা আছে। আপোনালোকে কেমেৰাটো ধৰিব পাৰিছে আৰু আমি মানে প্ৰৱেশ কৰি দিলোঁ লেতেৰা পানীত। এতিয়া আমি লেতেৰা পানী দি গৈ আছোঁ চাওকচোন, মানে নদীৰ ওচৰত লেতেৰা পানী হৈছে এইখিনি আৰু ইমান লেতেৰা। আৰু মাজতে কি হ'ল যেন জাহাজখন মানে নাওখনে আমাৰ ঘপককৈ বালিত খুন্দা মাৰি দিলে। তো ভয়ে খাইছিলোঁ মই কিবা এটা হ'ব বুলি, কিন্তু তেওঁলোকে ভয় নাখায় যিহেতুকে সদায় চলাই থাকে। তো সেইটো কাৰণে তাৰপিছতে ইয়াত চাওকচোন কিমান লেতেৰা পানী, বাপৰে একো দেখাই নাপায়। আৰু তাৰপিছত ফাইনেলি আমি আহি পালোঁ নিমাতী ঘাট। আৰু যেতিয়াৰ পৰা মই শুনা পাইছিলোঁ মাজুলী বুলি, তো মাজুলীত আহিব বিৰাট ইচ্ছা আছিল। নিমাতী ঘাটৰ পৰাই আহিলোঁ আৰু যিহেতুকে নিমাতী ঘাটৰ পৰা শ্বৰ্টকাট হয় তো সেইটো ঘাটে দিয়ে গ'লোঁ। আৰু আহি আমি নামিলোঁ, নামাৰ পিছত ইফালে আছিলে ইমান বেছি ধূলা মানে কি বতাহ দি আছিল। আৰু নদীৰ ওচৰততো বৰষুণ মানে গাড়ী উঠাই লৈ যায়, কোনোবাই চাগে চাইকেল নতুনকৈ কিনিছে মানে সেইকাৰণে ইয়াতে গাড়ীতে লৈ যায় আছে। তাৰপিছত মই আৰু বৰ্ণালী বায়ে ঠাণ্ডা ঠাই বিচাৰি গৈ আছিলোঁ, মানে ক'ত ঠাণ্ডা ঠাই পাম, দুয়োটাই অকণমান টাইম বহিম, আকৌ বহি পেলাই নেক্সট আমি যিহেতুকে আৰু গুচি যাম। আমি একচুৱেলি জাহাজত উঠিবৰ কাৰণে আহিছিলোঁ আৰু অলপ এনেই ঘূৰিব আহিলোঁ আৰু কিমান দিন পিছত বা অহা যায় ঠিক নাই ন। এইখনেই হ'ল ডাঙৰ জাহাজখন আৰু যিখন জাহাজত উঠিব বহুত মন আছে। আৰু যদি যাওঁতে হয়তো উঠি যাম, যদি যাওঁতে আৰু উঠিব নাপাওঁ তেতিয়াহ'লেতো উপায় নাই। আৰু বৰ্ণালী বাই চাই আছিলে পাওঁ ইমান ধুনীয়া ডাঙৰ জাহাজ, এবাৰ ভিতৰত উঠিব মন আছিল কিন্তু আমি দুয়োটাই নগ'লোঁ কাৰণ আমাৰ জাহাজখন যদি আকৌ গুচি যায়, কাৰণ আমাৰ 1 ঘণ্টাৰ পিছতে আকৌ এখন জাহাজ আছে। আমি আহি পাইছিলোঁ কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈকে 1.5 ঘণ্টা লাগিছিলে মানে আহি পাওঁতে। আৰু এতিয়া আমি যাওঁতে কিমান টাইম লাগে নাজানো, কিন্তু আহোঁতে বোলে বেছি টাইম লাগে, মানে কমলাবাৰীৰ পৰা নিমাতী ঘাট আহোঁতে বেছি লাগে, কিন্তু নিমাতী ঘাটৰ পৰা কমলাবাৰী যাওঁতে অলপ কম টাইমতে হয়, নাজানো আৰু কি বা হয়। আৰু তাৰপিছতে আমি অকণমান বস্তু কিনি ল'লোঁ মানে খোৱাৰ কাৰণে, যিহেতুকে ভোকো লাগি আছিল, দুপৰীয়া হৈ গৈছিল। আৰু আমাৰ ফেভৰেট বস্তুটো হ'ল চাহ। আমি মাজুলীত যোৱাৰ পৰা এনেকুৱা হৈছে যে গাখীৰ চাহ য'তে পাওঁ গাখীৰ চাহেই বিচাৰি থাকোঁ। তাৰপিছত অকণমান চালোঁ আপেল আঙুৰ লগতে এনেকুৱা কিবাকিবি অলপ লৈ ল'লোঁ, লৈ উঠি পেলাই আমি মানে এতিয়া এখন দোকানত সোমাম আৰু দোকানখনত চাহ খাম। চাহ খাই উঠি আমি আকৌ ৰিটাৰ্ণ হ'ম, যিহেতুকে আমাৰ 1 ঘণ্টা আছে, 1 ঘণ্টা তাত বহিব লাগিব। তাৰপিছত আমি আকৌ জাহাজত উঠিম, জাহাজত উঠাৰ পিছত আৰু জাহাজতো বেছি টকা নলয়, টেনশ্যন নল'ব, যিহেতুকে আমাৰ তাত গাড়ী নাই, মানুহ 3টাই আহিছোঁ। আৰু ফাইনেলি আমি অলপ চাহ খাব বহি গৈছোঁ। বৌজনীয়ে চাহ বা কি বনাই নাজানো। আমি নিমাতী ঘাটত 1 কাপ চাহ খাওঁ আৰু এইখিনি বজাৰ কৰিব মানে আঙুৰ কিনিব অহাৰ নিচিনা হ'ল আমাৰ। আৰু আম, বিস্কুট, তাকো মেৰিগ'ল্ড
আৰু মই তাত মেৰিগ'ল্ড বিস্কুট আৰু ষ্ট্ৰিঙৰ এডভাৰটাইজ দি আছোঁ, যিহেতুকে ব্লু কালাৰ ষ্ট্ৰিংটো মই খাই পোৱা নাছিলোঁ, লগতে ৰেড কালাৰটোহে খাইছিলোঁ। সেইটো কাৰণে মানে মই এডভাৰটাইজ দি নোৱাৰিলোঁ আৰু সেইকাৰণে এডভাৰটাইজটো দি দিলোঁ। মানে মাজুলী বুলি ক'লে ব্লু কালাৰ ষ্ট্ৰিং বুলি মনত পৰিব আৰু দুইজনীৰে আমাৰ। আৰু মই এইবিলাক অলপ কমাই খাওঁ। ৰেডটো পাইছা? ৰেডটো ট্ৰাই কৰা নাই আজিলৈ, এতিয়া ব্লুৱে ট্ৰাই কৰোঁ ফাৰ্ষ্ট টাইম। ফাৰ্ষ্ট টাইম মনত থাকিব মোৰ যে ব্লু কালাৰ দেখা পালে আৰু নিমাতী ঘাট মোৰো মনত থাকিব এইটো। এতিয়া আমি চাহ খাম, বাইদেউ পৰা এই কিবা চাহ আনি দিয়ে খাই লওঁ। আৰু আমাৰ কাৰণে স্পেচিয়েলি আমি আহোঁতে কমলাবাৰীৰ পৰা কিমান টাইম লাগিছিল? ডেৰ ঘণ্টামান লাগিছে। মিঠাই খাবা না? মিঠাই নাই না, কি খাবি ক? কিবা বজা ফজা আছে নেকি? আমি কমলাবাৰীৰ পৰা আহিছিলোঁ 11:30, তাৰপিছত আহি পাওঁতে বাজিছে 12:45 মানে কি 12:45 মানে 1 ঘণ্টা 45 মিনিট লাগিছে। আৰু তাৰপিছত ইয়াতে 1 ঘণ্টা ৰখিলোঁ আৰু এতিয়া যাই আছোঁ নিমাতী ঘাটৰ পৰা আকৌ কমলাবাৰী। তাত আহোঁতে আহিছিলোঁ ভুটভুটিত আৰু এতিয়া যাম জাহাজত। তো ভাল লাগিছে আৰু এনেই আগতে জাহাজত উঠি পাইছোঁ, কিন্তু এইটো নিমাতী ঘাটৰ জাহাজ আৰু গতিকেতো ভাল লাগিব। বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি। যিহেতুকে কালি আমি গুৱাহাটীলৈ যাম, তো আজি ছুটিৰ দিন, সেইটো কাৰণে আহিলোঁ অকণমান ফুৰিব, জাহাজত উঠিব। যাওঁতে বা কোনফালে যোৱা যায়তো ঠিক নাই। জাহাজৰ ভিতৰত আৰু এইফালে আমাৰ বৰ্ণালী বা ব্যস্ত ভিডিঅ' কৰাত। ভিডিঅ'ই জীৱন ন? ভিডিঅ'ই জীৱন। আৰু এয়া একদম লেতেৰা লেতেৰা পানী, পূৰা ৰ'দ, তাতে মই ভিতৰত ধুনীয়াকৈ জাহাজৰ ভিতৰত বহি ল'লোঁ। যিহেতুকে আহোঁতে আমি আহিছিলোঁ ভুটভুটিত, তো অকণমান টাইম লাগিছিল। আৰু এতিয়া আমি যিহেতুকে যাম জাহাজত, তো কম টাইমতে আমি গৈ পাম। গৈ পোৱাৰ পিছত চিধা ৰুম যাম, ৰুম যাই অকণমান ৰেষ্ট ল'ম। তাৰপিছত আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকৰ চাই কমেণ্ট কৰি জনাব। যিহেতুকে আপোনালোকে মাজুলীত যিসকলে আহি পাইছে তেওঁলোকে নিশ্চয় দেখা পাইছে, আৰু যিসকলে আহি পোৱা নাই তেওঁলোকেও দেখাব ট্ৰাই কৰিছোঁ যিমানখিনি পাৰোঁ। আৰু মোৰ বহুত বেছি ভাল লাগে এনেকুৱা এটা পৰিৱেশ, যেতিয়া চব মানে বতাহে বতাহ হৈ থাকে। আৰু বহুত বেছি ৰ'দ দি আছিল, কিন্তু আমাক গৰম লগা নাছিল, কাৰণ বতাহ বহুত দি আছিল। আৰু এইখন জাহাজত প্ৰায় 30খনমান 4চকীয়া 2চকীয়া গাড়ী বহুত কেইখন আছিল। তাৰপিছত এনেকৈ পাৰ কৰাই আছে আৰু মই চাই পেলাই ৰখি আছোঁ, কাৰণ মই কোনোদিনে এনেকুৱাকৈ সাহসে নহ'ব গাড়ী লৈ যোৱা, কাৰণ যিহেতুকে মই বহুত বেছি ভয় দৌৰ হয়। আৰু আজিলৈকে বাই বাই, থেংক ইউ।